নমস্কাৰ, মই ত্ৰিবেণ শৰ্মাই কৈছোঁ। তো যিকি নহওক, আজি যিটো আমাৰ দুলিগাঁও ক্লাব প্ৰাংগণত যিখিনি আজি মিটিং হৈ গ'ল, আমাৰ যোৱা তাৰিখটো কি তাৰিখ আছিলে? 22 তাৰিখ। যোৱা 22 তাৰিখত তাৰণী মাৰাক ছ'চিয়েল মিডিয়াৰ যোগেদি যি মানে এটা মানে আবেদন বা যি এটা ছ'চিয়েল মিডিয়াৰ যোগেদি মানে যি এটা কথা কৈছিলে, এই কথাটোৰ ভিত্তিত আজি আমি ইয়াত বড়ো সমাজ, গাৰো ছাত্ৰ সন্থা আৰু বড়ো ষ্টুডেণ্টছ ইউনিয়ন সকলোৱে একত্ৰিত হৈ পেলাই আমি ইয়াত মানে আলোচনাত বহিছোঁ। আৰু ইয়াত আজি আমাৰ দাউৰাও দেখ্ৰেপ ছাৰ ডাঙৰীয়াও ইয়াত আহি উপস্থিত হৈছে। এখেত বড়োলেণ্ড সুৰক্ষা মঞ্চৰ এক্টিং প্ৰেছিডেণ্ট হয়। আৰু ইয়াত উপস্থিত আছিলে আমাৰ পৰ্বতজৰা ট্ৰাইবেল সংঘৰ সভাপতি শ্ৰীযুত নিৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া। তো এতিয়া কথাটো হ'ল, আমাৰ তাৰণী মাৰাকে যি মানে অভিযোগ উত্থাপন কৰিছিলে, সেই অভিযোগটো টোটেলি মানে মিছা। কাৰণ ইয়াত আমাৰ গাৰো, বড়ো, ৰাভা যিমান আমাৰ অজনজাতীয় আমাৰ ট্ৰাইবেল মানুহ ইয়াত বসবাস কৰি আছোঁ। আমি সকলোৱে ভাই ভনী হিচাপে ইয়াত মানে বসবাস কৰি আছোঁ। ইয়াত মানে গাৰোসকলৰ কাৰণে বেলেগ নিয়ম বা বড়োসকলৰ কাৰণে বেলেগ নিয়ম তেনেকুৱা কোনো কথা নাই। ইয়াত আমি একেলগে বসবাস কৰি আছোঁ। কিন্তু ঘটনা হ'ল কি, যে ইয়াত আমাৰ দীপালী মাৰাকৰ ছোৱালী, ই এজন মানে মুছলিম মানুহৰ লগত বিয়া হৈছিল। কিন্তু এজ পাৰ আমাৰ মানে ট্ৰাইবেল বেল এণ্ড ব্লক বা আমাৰ গাৰো ছাত্ৰ সন্থাৰ যিটো মানে সংবিধান আছে, এই সংবিধানত ইয়াত স্পষ্টকৈ লিখা আছে যে মানে আদাৰ দেন ট্ৰাইবেল যদি কোনোবা গাৰো ছোৱালীয়ে বিয়া পাতে, এই গাৰোসকলৰ সম্পত্তিৰ কোনো অধিকাৰ নহ'ব বা ইয়াক ট্ৰাইবেল হিচাপে কোনো বিবেচনা কৰা নহ'ব বুলি আমি অলৰেডি এটা মানে সংবিধান ইয়াত তৈয়াৰ কৰা আছে। গতিকে সেই সংবিধান মৰ্মে যিহেতু ইয়াত মানে আমাৰ দীপালী বাইদেউৰ জোৱাই ইয়াত মাটি ক্ৰয় কৰিলে, তো গতিকে সেই ক্ৰয় কৰাৰ ক্ষেত্ৰত এইটো আমাৰ সংগঠনৰ তৰফৰ পৰা বাধা দিছে। আৰু লগতে ইয়াত ডিপাৰ্টমেণ্টলি আহি পেলাই মানে যিহেতু মাটিটো ইয়াত ডিপাৰ্টমেণ্টৰে হয়, গতিকে ডিপাৰ্টমেণ্টলি আহি পেলাই মানে ইহঁতৰ ঘৰ তথা কিবা বৰিং চৰিং কিবা আছিলে নেকি, তো এইবিলাক অলপ উঠাই দিছে। তো গতিকে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ, আমি গাৰো, বড়ো, ৰাভা যিমান ইয়াত আমাৰ এই অসমৰ মানে আমাৰ এই পশ্চিম অঞ্চলত যিমান আমাৰ ট্ৰাইবেল আছে, আমি সকলোৱে মিলিজুলি থাকিব বিচাৰোঁ আৰু আমি মিলিজুলিয়ে থাকিম। তো গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা মানে গাৰোৰ প্ৰতি বড়োসকলৰ কিবা আক্ষেপ বা বেয়া কিবা এটা মনোভাৱ তেনেকুৱা কোনো আমি পোৱা নাই। আৰু ইয়াত আমি একেলগে বহি পেলাই আজি সেই প্ৰব্লেমখিনি ছল্ভ হ'ল। আৰু আমাৰ ইয়াত উপস্থিত আছে আমাৰ বাইদেউ দীপালী বাইদেউ, এখেতহঁতেও মানে সুখী হৈছে। তো গতিকে অদূৰ ভৱিষ্যতে আমি তেনেকুৱা মানে আমাৰ পইণ্ট যাতে আমাৰ ট্ৰাইবেলসকলৰ মানে মাটি ইয়াত যাতে ক্ৰয় নকৰে, তো এইখিনি মই মানে আজি আপোনালোকৰ যোগেদি মই মানে